সকলে শুনিব এই বাইদেউগৰাকী তেওঁ ওৱান সাইড পেৰালাইজ হৈ পেলাই তেওঁ বহুত বেয়া অৱস্থাত আছিলে তেওঁ 2 সপ্তাহমান আগৰ পৰা ফোনত প্ৰাৰ্থনা লৈ আছিলে আৰু তেখেতক মই আজি এই প্ৰগ্ৰামলৈ 3টা প্ৰগ্ৰামে মাতিছিলোঁ আৰু এই প্ৰগ্ৰামত আহি পেলাই তেওঁলোকে 3 দিন লঘোণ প্ৰাৰ্থনাত ভাগ ল'লে আৰু এই সময়ত তেওঁৰ যিটো ভৰি আৰু তেওঁলোকে হাত একেবাৰে মানে উঠাব নোৱাৰে প্ৰভু এতিয়া এক স্পৰ্শ কৰিছে আৰু আশীৰ্বাদ কৰিলে তেওঁ এটা হাতটো উঠাব পাৰে উঠাই দিয়কচোন হাতটো সেইফালে হাতটো প্ৰেইজ দ্য লৰ্ড এই হাতটো একেবাৰে দাঙিব নোৱাৰিছিলে দেই হাতটো এনেকৈ দাঙিব নোৱাৰিছিলে এতিয়া পুৰা হাতটো দাঙিব পাৰিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া তেওঁলোকে ঈশ্বৰক নাজানে তথাপি ঈশ্বৰে মৰম কৰিছে আৰু বহুত কষ্ট লৈ পেলাই আহিছে আৰু অহা মাহত জানুৱাৰী 26 27 28 আহিবি হা ভাল হ'ব পুৰা এটা ভৰিটো আগতকৈ ভাল হৈছে নাই চা ভাল হৈছে প্ৰেইজ দ্য লৰ্ড ভৰিটো একদম মানে নচলিছিলে কিন্তু এতিয়া চলিব পৰা হৈছে প্ৰেইজ দ্য লৰ্ড থেংক ইউ ঈশ্বৰে আশীৰ্বাদ কৰক নে আৰু প্ৰাৰ্থনাৰ পানী তেলটো লৈ পেলাই ঘৰত মালিচ কৰি থাকিব অহা মাহত তুমি দৌৰি আহিবা ফোন কৰিবি একো নহয় কিন্তু অহা মাহত দৌৰি আহিব লাগিব কিন্তু হ'ব এই প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰক তুমি আহা তুমি আহা এইফালে যা এওঁৰ ভৰিটোৰ মানে বিষ হয় আৰু ফুলি থাকে বিষত তেওঁ থাকিব পৰা নাছিলে এতিয়া প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ বিষটো কেনেকুৱা হৈছে কওক বিষটো কমি গৈছে দেই তেখেতৰ যি ভৰিৰ বিষ আছিলে আৰু সেই বিষত তেওঁ শান্তিত আছিলে আৰু এতিয়া প্ৰাৰ্থনা কৰি তেওঁ সুস্থতা পাইছে আৰাম পাইছে প্ৰেইজ দ্য লৰ্ড নোৱা বহা তাৰপৰা যদি ঈশ্বৰে স্পৰ্শ কৰিছে এনেকুৱা তাৰপৰা দিব লগা আছে আহিব যদি কাৰোবাৰ যদি শব্দ দিব লগা আছে কাৰোবাৰ ঈশ্বৰে যদি আপোনাক স্পৰ্শ কৰিছে অনুভৱ কৰিছে দেই আৰু যদি নাই তেনেহ'লে আমি প্ৰভুৰ ধন্যবাদ প্ৰাৰ্থনা কৰি আমি বিদায় প্ৰাৰ্থনা কৰি শেষ কৰিম তেল প্ৰাৰ্থনা কৰিম দেই সকলোৱে থিয় হ'ব নিজৰ তেল পানী হাতত লৈ পেলাই তুলিব প্ৰাৰ্থনা কৰিলে পানী তেল লৈছে পানী তেল দৌৰি যা পানী তেল নিজৰ পানী তেল লৈ ল'ব প্ৰাৰ্থনা কৰিছোঁ দেই বিশ্বাস কৰিব আপুনি নিজে প্ৰাৰ্থনা কৰিব আমিও প্ৰাৰ্থনা কৰিম দেই প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া 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 স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ তোমাক ধন্যবাদ মৰমৰ ঈশ্বৰ তোমাক ধন্যবাদ অনুগ্ৰহ ঈশ্বৰ তোমাক ধন্যবাদ জীৱিত ঈশ্বৰ তোমাক ধন্যবাদ এই সময়ত প্ৰভু তোমাৰ হাতত সদায় দি প্ৰাৰ্থনা কৰিছোঁ যি পুৰুষ সন্তানসকলে আজি তোমাৰ প্ৰভু আজি চৰণত আহিছে আৰু তোমাৰ নামেৰে যি পুৰুষে হাতত পানী আৰু তেল লৈছে প্ৰভু তোমাৰ পবিত্ৰ বাক্য বচন জাকবতৰ 5:13-14 পদ অনুসাৰে পিছত এই তেল হুঁচি কৰা পবিত্ৰ কৰা মাৰ্কুছ 13 পদ তেনেকৈ কৈছে নৰিয়াৰ গাত এই সকলোবোৰ তেল সানি তেওঁলোকে সকলো ৰোগ সুস্থ হ'ব আৰু যিসকল 25-26 পদ কোৱা অনুসাৰে এই পানী ছটিয়াই দিয়াৰ লগে লগে সকলোবোৰ অহুচিবোৰ হুঁচি হ'ব আৰু এই পানী ছটিয়াই দিয়াৰ লগে লগে পাপ আত্মা দূৰ হ'ব আৰু কঠিন মন কোমল হ'ব এনে পবিত্ৰ শক্তি এই পানীৰ ওপৰত তুমি আশীৰ্বাদ দান কৰিবা ইয়াৰ পিছত বিশ্বাসকৰণৰ এই পানী তেল তোমাৰ হাতত লৈছোঁ যি সন্তানসকলে নিজৰ হাতত যি পানী আৰু তেল তুলি লৈছে যি বিশ্বাসীসকলে বিশ্বাসত এই পানী তেল লৈছে তেওঁলোকে বিশ্বাসত এই পানী তেল তুমি আচৰিত কৰ্ম কৰিবা ধন্যবাদ দিছোঁ ধন্যবাদ সকলোবোৰ প্ৰাৰ্থনা আৰু শ্ৰী পবিত্ৰ কৰিবলৈ আশীৰ্বাদ পাবলৈ সুস্থতা পাবলৈ তোমাৰ মহিমা প্ৰকাশ পাবলৈ এই পানী তেলৰ নিমিত্তে প্ৰাৰ্থনা কৰি তুমি গ্ৰহণ কৰা আৰু আশীৰ্বাদ কৰা যীশু খ্ৰীষ্টৰ নামত আমেন 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 praise the Lord Jesus একবাৰ সকলোৱে থিয় হ'ব মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে বহুত পাগলা পাগলি আহি পেলাই দেই বহুত পগলা
আহি পেলাই ইয়াতে ভাল হৈ গৈছে প্ৰেজেণ্টাৰত বুজিলে আৰু সেই অহুচি আত্মাবিলাকে দেই ইয়াতে ঘূৰি ফুৰি থাকে বুজিলে কেতিয়াবা কেতিয়াবা তেওঁবিলাকে দেই খাবলৈ নাপালে নিয়মটো ধৰিব বিচাৰে সিদিনাখন কি হৈছে এজন আদিবাসী পাষ্টৰ আহিছিলে দেই আমাৰ ইয়াতে আৰু সেই আদিবাসী পাষ্টৰক কি কৰিলে সেই চৈতন্য আত্মাই ধৰিছে ইমান পেটৰ বিষ জাপি দিছে আৰু গোটেই ৰাতি তেওঁ শুব পৰা নাই আৰু সেই চৈতানটোৱে তেখেতক ধৰিছে ইয়াত মানে সেই পেটৰ বিষ দিছে মই জানো এইটো দেই সেই চৈতানে দিয়া পেটৰ বিষ হয় মণ্ডলী বাকী সকলোৱে চৈতান খেদি ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিম ঠিক আছে আমি জাকবত কম Praise the Lord, praise the Lord, praise the Lord. Jacob Sarida Harpot. এটাকে তোমালোকে ঈশ্বৰৰ বকিবৰ হোৱা কিন্তু শয়তানৰ প্ৰতিৰোধ কৰা তাতে সি তোমালোকৰ পৰা পলাই যাব আমেন Praise the Lord, praise the Lord, praise the Lord. নাচো যিশু খ্ৰীষ্টৰ শয়তান এই মুহূৰ্তত তোমাক মই দবিয়াইছো এই সন্তানিকাৰ পৰা শয়তান তুমি পাই যা ওলাছ শয়তান ইয়াত কোনো অৱসৰ আছে out 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 bahir 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 ya kono অৱসৰ আছে শয়তান এই সন্তান যিশুৰাই যিশু তেজতে ইয়াত কিনা আছে ইয়াত পৰম্পৰিক অধিকাৰ নাচো যিশু খ্ৰীষ্টৰ শয়তান তোমাক এটাই এই সন্তানিকাৰ পৰা তোমাক পাই গৈছো এই মুহূৰ্তত শয়তান তুমি out 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 ইয়াৰ পেটৰ পৰা পাই যা শয়তান তুমি out পাই যা ইয়াৰ কোনো অৱসৰ মাছালাই ইয়াৰ কোনো পাপৰ মাছালাই ইয়াৰ কোনো মিছলেৰ মাছালাই শয়তান এই মণ্ডলত দবিয়াইছো এই মণ্ডলৰ পৰা এনে শয়তান তুমি বাৰে বাৰে অখানি দিবলৈ চাওঁছা দিবলৈ নাই মই যিশুৰ লগত দবিয়াইছো শয়তান তোমাৰ সময় কৰিছে এই মণ্ডল তুমি এটাই এই সন্তান